চিনাকি কৰি ওচৰলৈ এইয়া চাক কোন আহিছে এইয়া বগীয়ে শুঙি এতিয়া আছিল ঐ কিছে অকণমান এয়া আমাৰ ঘৰৰ সৰু মেকুৰীজনী শুই আছে এতিয়া টোপনিত গম নাপায় তাই মানুহৰ লগতহে শুৱে আজি লৈ আনিছোঁ এতিয়া মেকুৰীজনী শুবলৈ আমি বাকচটো ৰেডি কৰি দিছোঁ বাকচৰ ভিতৰত কিবা কিবি সোমাই আছে আৰু চেংবোৰ এইবোৰ আঁতৰাই দিছোঁ আৰু এখন ধুনীয়াকৈ বাবল ৰেপ থকা কাগজৰ আজিকালি কাগজৰ আহে তেনেকুৱা এখন দি দিছোঁ আৰু এটা লগতে দি দিম ডাং তাত ডাইপাৰ দি দিছোঁ এডাল ডাইপাৰ বেয়া হয় বেয়া মানে ইউজ নকৰা হয় ইয়াত শুই ভাল পাব মেকুৰীজনীয়ে এতিয়া তাইক শুবলৈ লৈ আনিলে মাক ওচৰত এবাৰ কুচি সোমাই আছে কুচি মুচি কৰি নাই ওলাই নাহে আৰু ইয়াকে লৈ জ্বলি আছে আমাৰ বগীয়ে এইজনী বগী ইয়াতে বহি পূৰা জ্বলি আছে তাইক যে কোনেও আজি পাত্তা নাই দিয়া লাহেকৈ এৰি দিছোঁ লাহে শুই থাকিব এই কোমল পাব শুই ভাল পাব এতিয়া শুই থাকাবিলাক এতিয়া আমাৰ বগী গোস্বামী কি বস্তু চাই আছে ইয়াতে ইয়াতে শুই থাকিব গুড নাইট কৈ দে এইফালে বগী পূৰা জ্বলি আছে আৰু এই নাম জলন্তী জলন্তী বলকচোন কি কৰিছে চাওঁ মনে আপোনালোকে চাগে ভাবিছে মেকুৰী পালি দেখাইছিলোঁ এটা প্ৰথমতে এতিয়া হৈ গ'ল দুটা আচলতে মেকুৰী পালি আমাৰ এজনীহে আনিছিলোঁ আৰু এই বাকী যিটো আছে পখৰা পুখুৰী সি হৈছে পেহাহঁতৰ সি মতা হয় মেকুৰীত দুইটা পোৱালি ৰাস্তাত কোনোবাই মেলি দিয়া আৰু ইমান সৰুতে মেলি দিয়া দুইটা মেকুৰী পোৱালিয়ে খাবই নাজানে তাহাঁতক সেইটো কাৰণে চিৰিঞ্জত খুৱাই দিবলগীয়া হৈছে আৰু পেহাহঁতৰ ঘৰত খুৱাবলৈ মানে মানুহ নাই এনেকৈ ইমান প্ৰতিপাল কৰি মানে দিগদাৰ পায় সৰু মেকুৰী পালি নহয় সেইটো কাৰণে আমাৰ ঘৰলৈ দি পঠিয়াইছে এতিয়া আমাৰ ঘৰলৈ খুৱাই বুৱাই ডাঙৰ কৰিব লাগিব